মই গুণ্ডা আৰু আপুনি যোদ্ধা হোৱা গুণ্ডা নহয়। জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল একুৰা জুই। কিন্তু আপুনি জানেনে, তেওঁৰ মৃত্যুৰ লগে লগে অসমীয়া চিনেমাৰ বহুতো ডাঙৰ সপোন আধৰুৱা হৈ ৰৈ গ'ল। আজি আমি ক'ম জুবিন দাৰ সেই ৫টা প্ৰজেক্টৰ কথা, যিবোৰ তেওঁ সম্পূৰ্ণ কৰিব বিচাৰিছিল। মিছন চাইনাৰ বিশাল সফলতাৰ পিছত জুবিন দাই ইয়াৰ দ্বিতীয় খণ্ডৰ বাবে প্ৰস্তুতি চলাইছিল। ইয়াৰ কাহিনী আৰু একশ্যন আগৰতকৈও বহুত ডাঙৰ হোৱাৰ কথা আছিল। স্ক্ৰিপ্ট প্ৰায় সাজু আছিল, কিন্তু আমাৰ ভাগ্যত সেই একশ্যন আৰু দেখা নহ'ল। এইখন আছিল জুবিন দাৰ এটা সপোনৰ প্ৰজেক্ট। এইখন কেৱল অসমীয়া নহয়, কেইবাটাও ভাষাত নিৰ্মাণ কৰাৰ পৰিকল্পনা আছিল। ড্ৰাগছ আৰু অপৰাধ জগতৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা দিয়াৰ লক্ষ্য আছিল তেওঁৰ। সংগীতৰ যাত্ৰাক লৈ জুবিন দাই এখন ডকুফিচাৰ বনাব বিচাৰিছিল। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আমেৰিকাৰ মিছিছিপি নদীলৈকে সংগীতৰ যি মিলন, তাক তেওঁ কেমেৰাত আবদ্ধ কৰিব বিচাৰিছিল। বহুত কম মানুহে জানে যে জুবিন দাই দেৱদাস উপন্যাসখনক নিজৰ মতে অসমীয়া পটভূমিত নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁৰ সংগীত আৰু অভিনয়েৰে এই ক্লাছিক কাহিনীটো কিমান সুন্দৰ হ'লহেঁতেন, সেয়া কেৱল কল্পনাহে কৰিব পাৰি। জুবিন দা আমাৰ মাজত নাই, কিন্তু তেওঁৰ এই আধৰুৱা সপোনবোৰ অসমীয়া চিনেমা প্ৰেমীৰ বাবে সদায় এক বেদনা হৈ ৰৈ যাব। আপুনি জুবিন দাৰ কোনখন চিনেমাৰ বাবে আটাইতকৈ বেছি অপেক্ষা কৰি আছিল? কমেণ্টত জনাওক।